নমস্কাৰ বন্ধুসকল, টিচাৰ্ছ ভিউ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অসম টেট 2021 চনৰ লয়াৰ প্ৰাইমাৰী অৰ্থাৎ নিম্ন প্ৰাথমিকৰ পেপাৰ 1 এনভাইৰনমেণ্টেল ষ্টাডিজ অৰ্থাৎ পৰিৱেশ অধ্যয়ন, ইয়াৰ ওপৰত কিছু সম্ভাৱ্য প্ৰশ্ন লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ইয়াৰ পৰা কিঞ্চিত হ'লেও উপকৃত হ'ব পাৰিব। আহকচোন চাওঁ প্ৰশ্নসমূহ আৰু ইয়াৰ উত্তৰবোৰ। এনভাইৰনমেণ্ট মিনিষ্টাৰ্ছ কমিউনিক 2001ত তলৰ কোনটো বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে? ক. শিশুৰ স্বাস্থ্যকৰ আৰু সুৰক্ষিত পৰিৱেশ প্ৰদান কৰা, শিশুক পৰিৱেশৰ সমস্যাসমূহৰ বিষয়ে অৱগত কৰা, শিশুক আমি বাস কৰা পৃথিৱীখনৰ পৰিৱেশৰ লগত পৰিচয় কৰোৱা আৰু শিশুক স্বাস্থ্যকৰ সুষম আহাৰ যোগান ধৰা। ইয়াত শুদ্ধ উত্তৰ হৈছে শিশুক স্বাস্থ্যকৰ আৰু সুৰক্ষিত পৰিৱেশ প্ৰদান কৰা। আমাৰ দেশৰ বন্যপ্ৰাণী সংৰক্ষণ আইনখন কেতিয়া বলবৎ কৰা হৈছিল? 1982 চন, 1962, 1972, 1971 চন। শুদ্ধ উত্তৰ 1972 চন। জৈৱ বৈচিত্ৰ্যৰ দিশৰ পৰা পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান? অষ্টম, নৱম, দশম, একাদশ। শুদ্ধ উত্তৰ দশম। 1972 চনত পৰিৱেশৰ ওপৰত সজাগতা সৃষ্টিৰ বাবে কোন দেশত আন্তৰ্জাতিক অধিৱেশন অনুষ্ঠিত হৈছিল? সৌদি আৰৱ, ভাৰত, ভিয়েটনাম, ছুইডেন। শুদ্ধ উত্তৰ ছুইডেন। নিম্নোক্ত কোন ঠাইত ভূতাপীয় শক্তিৰ প্ৰকল্প আছে? গুজৰাটৰ কচ্ছ উপকূল, ৰাজস্থানৰ পোখৰাণ, মহাৰাষ্ট্ৰৰ তাৰাপুৰ আৰু হিমাচল প্ৰদেশৰ মণিকৰণ। শুদ্ধ উত্তৰ হিমাচল প্ৰদেশৰ মণিকৰণ। সৌৰশক্তি ব্যৱহাৰৰ ফলত কি হয়? প্ৰদূষণ কম হয়, প্ৰদূষণ একেবাৰেই নহয়, প্ৰদূষণৰ মাত্ৰা বেছি হয়, ওপৰৰ আটাইবোৰেই হয়। শুদ্ধ উত্তৰ প্ৰদূষণ কম হয়। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে বিশ্ব প্ৰকৃতি চনত কোন চনত গ্ৰহণ কৰিছিল? 1972 চনত, 1962 চনত, 1982 চনত, 1992 চনত। শুদ্ধ উত্তৰ 1982 চনত। উদ্ভিদৰ পাত সেউজীয়া কৰা পদাৰ্থবিধৰ নাম কি? ক্লৰ'ফিল, অক্সিজেন, ক্লৰ'ফ্ল'ৰ'কাৰ্বন। ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ ক্লৰ'ফিল। নিম্নোক্ত কোনবিধ প্ৰাণী সৰ্বভোজী? গৰু, হাতী, বাঘ, কাউৰী। শুদ্ধ উত্তৰ কাউৰী। বায়ু প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? 1986 চন, 1972 চন, 1975 চন আৰু 1981 চন। শুদ্ধ উত্তৰ 1981 চন। প্ৰথম ধৰিত্ৰী দিৱস পালন কৰা হৈছিল 1972 চনত, 1970 চনত, 1965 চনত, 1967 চনত। শুদ্ধ উত্তৰ 1970 চনত। সূৰ্যৰ পৰা বিকিৰণ হৈ অহা অতিবেঙুনীয়া ৰশ্মিৰ প্ৰভাৱৰ ফলত কি ৰোগ হ'ব পাৰে? এইডছ, মেলেৰিয়া, ছালৰ কৰ্কট ৰোগ, যক্ষ্মা। শুদ্ধ উত্তৰ ছালৰ কৰ্কট ৰোগ। নিম্নোক্ত কোন প্ৰকাৰৰ অৰণ্যত আটাইতকৈ বেছি জৈৱ বৈচিত্ৰ্য পোৱা যায়? বৰ্ষাৰণ্য, পৰ্ণপাতী অৰণ্য, প্ৰান্তীয় অৰণ্য, বিষুৱীয় স্ক্ৰাব অৰণ্য। শুদ্ধ উত্তৰ বৰ্ষাৰণ্য। এজন সুস্থ মানুহৰ দৈনিক গড়ে কিমান কেলৰি শক্তিৰ প্ৰয়োজন হয়? 3000 কেলৰি, 3500 কেলৰি, 2000 কেলৰি আৰু 2500 কেলৰি। শুদ্ধ উত্তৰ 2500 কেলৰি। পৃথিৱীৰ কোনখন মহাদেশত বনাঞ্চল ধ্বংসৰ পৰিমাণ আটাইতকৈ বেছি? এছিয়া, ইউৰোপ, আফ্ৰিকা, ওচেনিয়া। শুদ্ধ উত্তৰ এছিয়া। নিম্নোক্ত কোনবিধ গেছ গোলকীয় উষ্ণতা বৃদ্ধিৰ লগত আটাইতকৈ বেছি জড়িত? অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন। ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ কাৰ্বন ডাই অক্সাইড। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 482 জন, 382 জন, 328 জন, 545 জন। শুদ্ধ উত্তৰ 382 জন। তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই? ইউৰোপ, দক্ষিণ আমেৰিকা, ওচেনিয়া, কুমেৰু বা এণ্টাৰ্কটিকা। শুদ্ধ উত্তৰ কুমেৰু বা এণ্টাৰ্কটিকা। পৃথিৱীৰ কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি? নিৰক্ষীয় অঞ্চল, উত্তৰ মেৰু অঞ্চল, পূব এছিয়া, আফ্ৰিকাৰ মৰু অঞ্চল। শুদ্ধ উত্তৰ পূব এছিয়া। শিশু শ্ৰমিক নিষিদ্ধকৰণ
কোনটো মৌলিক অধিকাৰৰ আওতাত পৰে? সম অধিকাৰ, শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, স্বাধীনতাৰ অধিকাৰ। শুদ্ধ উত্তৰ শোষণৰ বিৰুদ্ধে অধিকাৰ। সংবিধানৰ কিমান নম্বৰ সংশোধনীৰ জৰিয়তে নাগৰিকৰ মৌলিক কৰ্তব্য 10টাৰ পৰা 11টালৈ বৃদ্ধি কৰিছে? 24তম সংশোধনী, 42তম সংশোধনী, 68তম সংশোধনী, 86তম সংশোধনী। শুদ্ধ উত্তৰ 86তম সংশোধনী। ব্ল'বেবী ৰোগ বা মিথেমা গ্লোবিনেমিয়া বুলিলে কি বুজা? মহিলাৰ ৰোগ, বয়স্ক লোকৰ ৰোগ, শিশুৰ ৰোগ, ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ শিশুৰ ৰোগ। তলৰ কোনটো অস্থাৱৰ প্ৰদূষণৰ উদাহৰণ? খাদ্যৰ অৱশিষ্ট, প্লাষ্টিক, পাৰা, সীহ। শুদ্ধ উত্তৰ খাদ্যৰ অৱশিষ্ট। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায়? মানাহ ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। শুদ্ধ উত্তৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। মানাহ ৰাষ্ট্ৰীয় উদ্যানত কিমান চনত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ হৈছিল? 2005 চনত, 1990 চনত, 1973 চনত, 1970 চনত। শুদ্ধ উত্তৰ 1973 চনত। ইক'ছিষ্টেম শব্দটো পোনপ্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? R.L. লিণ্ডেমেন, E.P. অডাম, A.G. টানছলে আৰু আৰ্নেষ্ট আইটিকেল। শুদ্ধ উত্তৰ আৰ্নেষ্ট আইটিকেল। অসমত মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? 7খন, 5খন, 4খন, 8খন। শুদ্ধ উত্তৰ 5খন। নিম্নোক্ত কোনবিধ প্ৰাণী বিলুপ্ত প্ৰজাতিৰ উদাহৰণ? বাঘ, ড'ড চৰাই, শিয়াল, এশিঙীয়া গড়। শুদ্ধ উত্তৰ ড'ড চৰাই। পলিউশ্যন শব্দটো কোন ভাষাৰ পৰা আহিছে? গ্ৰীক, জাৰ্মান, ফৰাচী, লেটিন। শুদ্ধ উত্তৰ লেটিন। পৃথিৱীৰ কিমান প্ৰকাৰৰ খনিজ ধাতু পোৱা যায়? 60 প্ৰকাৰৰ, 80 প্ৰকাৰৰ, 88 প্ৰকাৰৰ, 90 প্ৰকাৰৰ। শুদ্ধ উত্তৰ 88 প্ৰকাৰৰ। ধন্যবাদ।